90% মানুহে এইটো ভুল কৰে আপুনি নকৰিব নহলে ফৰ্ম ৰিজেক্ট হ'ব এই ভিডিওটো শেষলৈ চাই থাকক মই আপোনালোকক ষ্টেপ বাই ষ্টেপ ফৰ্ম ফিলআপৰ প্ৰচেছটো দেখুৱাই দিম কেনেকৈ আপুনি ফৰ্ম ফিলআপ কৰিব আৰু আপুনি এই ফৰ্ম ফিলআপটো নিজৰ মোবাইলতে কৰিব পাৰিব সো কোনো দোকানত যেনে পইচা দিব দৰকাৰ নাই ইচ্ছা কৰিলে আপুনি নিজৰ মোবাইলত সফটৱেৰ এটা আছে এছএছসি বুলি কয় এপছ এটা আছে সেইটো ইনষ্টল কৰি কিনে এপ্লাই কৰিব পাৰিব মই দুটা প্ৰচেছ আপোনাক ভিডিওটো সম্পূৰ্ণকৈ দেখুৱাই দিম সো আপুনি ভিডিওটো শেষলৈ চাই থাকক প্ৰথমে আপুনি এছএছসি অফিচিয়েল ৱেবছাইটলৈ আহিব লাগিব তাৰ পিছত আপোনালোকে এপ্লাই কৰিব লাগিব এপ্লাই কৰিবলৈ মই ফাৰ্ষ্টত আপোনালোকক দেখুৱাই দিছোঁ যেনে কি অফিচিয়েল নটিফিকেশ্যনৰ লিংক এইটো হয় সো আপোনালোকে ইয়াত ক্লিক কৰি অফিচিয়েল নটিফিকেশ্যন চাব পাৰিব আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে কুইক লিংক বুলি আছে এপ্লাই অপশ্যনটো ক্লিক কৰি দিব এপ্লাই অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ আহিব যদি আপুনি ইয়াত দেখিছে এপ্লাই বুলি সেই এপ্লাই লিংকটোত ক্লিক কৰি দিব এপ্লাই লিংকটোত ক্লিক কৰাৰ পিছত অকণমান লোডিং ল'ব তাৰপিছত আপোনাৰ লগইন টু একাউণ্ট আহিব যোনবিলাকে আগতে ৰেজিষ্টাৰ কৰি ৰাখিছে তেওঁলোকে ডাইৰেক্ট লগইন কৰিলে হৈ যাব আৰু যোনসকলে নতুনকৈ আহিছে তেওঁলোকে খালি ৰেজিষ্টাৰ্ড ক্লিক কৰিব লাগিব ৰেজিষ্টাৰ্ড ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ আহিব য'ত নেকি আপোনাৰ পাৰ্চনেল ডিটেইলছ তাৰপিছত পাছপোৰ্ট কাৰেকশ্যন এডিশ্যনেল ডিটেইলছ আৰু ডিক্লেৰেশ্যন দিব লাগিব সেইখিনি কৰিবৰ কাৰণে আপোনাৰ চিম্পলি তলত কণ্টিনিউ বাটন এটা আছে সেইটো কণ্টিনিউ বাটন হয় তাত আপোনালোকে কণ্টিনিউ ক্লিক কৰি দিব কণ্টিনিউ ক্লিক কৰি দিয়াৰ পিছত অকণমান লোডিং ল'ব তাৰপিছত আপোনালোকে ফৰ্মখিনি ফিলআপ কৰিব লাগিব মই আপোনালোকক দেখুৱাই দিছোঁ ফৰ্মখিনি আপোনালোকে কেনেকৈ ফিলআপ কৰিব আপোনালোকে পাৰ্চনেল ডিটেইলছখিনি কেনেকৈ ভৰাব প্ৰথমে আপোনাৰ এক নম্বৰ ঘৰত কৰিছে আপোনালোকৰ আধাৰ কাৰ্ড আছে নেকি যদি আধাৰ কাৰ্ড আছে ইয়েছ দিব যদি নাই নো দিব তাৰপিছত আপোনালোকে আধাৰ কাৰ্ডৰ নম্বৰকেইটা দি দিব এবাৰ আপোনালোকে এনেই এণ্টাৰ কৰিব লাগিব দ্বিতীয়বাৰ আপুনি ভেৰিফাই কৰিব লাগিব তাৰপিছত আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ এটা OTP যাব OTPটো দি কিনে আপোনালোকে মানে ভেৰিফাই কৰিব লাগিব চেণ্ড OTP বুলি থাকিব তাৰপিছত আপুনি কেণ্ডিডেটৰ নেম লিখিব লাগিব সো ভেৰিফাই কৰিবৰ কাৰণে এবাৰ লিখিব লাগিব যদি নাম চেঞ্জ হৈছে আপোনালোকে ইয়েছ দিব যদি নাই নো দিব আৰু যদি নাম চেঞ্জ হৈছে ইয়েছ দি কিনে আপোনালোকে নতুন নামটো লিখিব লাগিব তাৰপিছত আপোনালোকে জেণ্ডাৰ চিলেক্ট কৰিব লাগিব মেল যদি হয় মেল লিখিব যদি ফিমেল যদি হয় ফিমেল লিখিব তাৰপিছত আপুনি ডেট অফ বাৰ্থ দিব লাগিব ডেট অফ বাৰ্থ দিবৰ কাৰণে আপোনালোকে এই কেলেণ্ডাৰখন চাইডত আছে যদি সেইটো ক্লিক কৰিব লাগিব তাৰপিছত আপোনালোকে নিজে আহি যাব গোটেইখিনি তাৰপিছত আপুনি যদি দেউতাৰ নাম দিব লাগিব যদি মোৰ দেউতাৰ নাম যিহে মই সেইটো দিছে চ' ভেৰিফাই দেউতাৰ নাম দিব লাগিব তাৰপিছত মাকৰ নাম দিব লাগিব ভেৰিফাই মাকৰ নাম কৰিব লাগিব চ' আপোনাৰ 10 বৰ্ড যদি ছেভাৰ পাছ কৰিছে তেনে বৰ্ড অফ এডুকেশ্যন অফ আছাম হ'ব চ' আপুনি সেইটো লিখি দিব ভেৰিফাই কৰিবৰ কাৰণে এবাৰ দি দিব চ' আপুনি মেট্ৰিকৰ ৰোল নম্বৰটো লিখিব তাৰপিছত ভেৰিফাই কৰিবৰ কাৰণে এবাৰ লিখিব আৰু কিমান চনত পাছ কৰিছিলে সেইটো লিখিব মই 2024 পাছ কৰিছিলোঁ 24 লিখি দিছোঁ তাৰপিছত আপোনাৰ গ্ৰেজুৱেশ্যন লেভেল হয় হাই এডুকেশ্যন তো গ্ৰেজুৱেশ্যন লিখিব তাৰপিছত নেক্সটটো গ্ৰেজুৱেশ্যন দি দিব তাৰপিছত কেণ্ডিডেটৰ মোবাইল নম্বৰ আহিব মোবাইল নম্বৰটোত আপোনালোকে এটা OTP যাব চেণ্ড OTP বুলি থাকিব ভেলিড OTP চ' আপোনালোকে সেইকেইটা মোবাইল নম্বৰ OTP কেইটা বহাই ল'ব বহাই লোৱাৰ পিছত আপোনালোকে 7 নেক্সটত ক্লিক কৰি দিব 7 নেক্সটত ক্লিক কৰাৰ পিছত অ'কে আহি যাব ছাকচেছফুল ছাবমিট বুলি চ' আপোনালোকে অ'কে ক্লিক কৰি দিব চ' অ'কে ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ওপৰত আহি যাব চ' তাৰপিছত আপোনালোকৰ ফৰ্ম পাছপোৰ্ট ক্ৰিয়েশ্যনত যাব লাগিব চ' চিম্পলি আপুনি কণ্টিনিউত ক্লিক কৰি দিব কণ্টিনিউ ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহাব লাগিব তাৰপিছত পাছপোৰ্টটো দিব লাগিব তাৰপিছত কেপচাৰটো দিব লাগিব চ' আপোনালোকে পাছপোৰ্ট কেপচাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিব আৰু পাছপোৰ্ট দিব যিটো নেকি আপোনালোকে অলৰেডি মানে টেক্সট মেছেজত গুচি যাবগৈ চ' আপোনালোকে সেইকেইটা বহাই ল'ব তাত তাৰপিছত আপোনালোকে কেপচাৰ কোডটো বহাই দিব কেপচাৰ কোডটো বহাই দিয়াৰ পিছত আপুনি চিম্পলি চাইন ইন ক্লিক কৰি দিব চাইন ইন ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এনেকৈ আহি যাব চ' অল্ড পাছপোৰ্ট যিটো হয় আপোনালোকৰ যিটো মেছেজত গৈছে সেইটো বহাই দিব নিউ পাছপোৰ্ট আপুনি যিটো পাছপোৰ্ট ক্ৰিয়েট কৰিব বিচাৰে সেই পাছপোৰ্টটো বহাই দিব তাৰপিছত আপোনালোক কনফাৰ্ম পাছপোৰ্টত এবাৰ দি দিব তাৰপিছত আপোনাৰ চিকিউৰিটি কুৱেশ্যন যদি কিবা এডিট কৰিব বিচাৰে সেইটো এডিট কৰিব আপোনাৰ দুটা চিকিউৰিটি কুৱেশ্যন আহিব তাৰপিছত আপোনাৰ 7 নেক্সটত ক্লিক কৰি দিব আপোনালোকে স্ক্ৰীনত দেখিছে যে মই নিজৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু অল্ড পাছপোৰ্ট তাৰপিছত নিউ পাছপোৰ্ট এটা দি দিলোঁ তাৰপিছত আপোনালোকৰ কনফাৰ্ম পাছপোৰ্ট এটা আহিব য'ত নেকি আপুনি সেইটো যিটো প্ৰথম মানে নিউ পাছপোৰ্ট দিছে সেই নিউ পাছপোৰ্টটোকে আকৌ আপুনি কনফাৰ্ম পাছপোৰ্টত টাইপ কৰি দিব তাৰপিছত আপোনাৰ কুৱেশ্যন আহিব চিকিউৰিটি কুৱেশ্যন আপোনালোকৰ যোনটো কুৱেশ্যন হয় সেইটো হিচাপে ৰাখিব আৰু এনচাৰটো তলত লিখি দিব যদি কেতিয়াবা পাছপোৰ্ট পাহৰি যায় তেন্তে আপোনাৰ চিকিউৰিটি কুৱেশ্যনৰ এনচাৰ দি কিনে আপুনি পাছপোৰ্ট চেঞ্জ কৰিব পাৰিব সেইখিনি কৰাৰ পিছত আপুনি 7 নেক্সটত ক্লিক কৰি দিব 7 নেক্সট ক্লিক কৰাৰ পিছত আপোনাৰ ওকে অপশ্যন আহিব আপোনালোকে ওকেত ক্লিক কৰি দিব পাছপোৰ্ট ক্ৰিয়েশ্যন কমপ্লিট হোৱাৰ পিছত আপোনালোকে এডিশ্যনেল ডিটেইলছখিনি ভৰাব লাগিব এডিশ্যনেল ডিটেইলছখিনি আপোনালোকে কেনেকৈ ভৰাব মই কৈ দিছোঁ চ' আপোনালোকে এডিশ্যনেল ইনফৰমেশ্যন কেনেকৈ ভৰাব এডিশ্যনেল ইনফৰমেশ্যন প্ৰথমে খুলিছে আপোনালোকে কেটেগৰী যিটো কেটেগৰী হয় আপোনালোকে সেইটো কেটেগৰীত দিব আৰু নেশ্যনেলিটি আপোনালোকৰ ইণ্ডিয়ান যদি হয় ইণ্ডিয়ান দিব যদি বেলেগ ষ্টেট বেলেগ কাণ্ট্ৰি হয় তেন্তে বেলেগ কাণ্ট্ৰি দিব পাৰিব ভূটান বা নেপালৰ হ'লে তাৰপিছত ভিজিবিলিটি কিবা আইডেণ্টিফিকেশ্যন মাৰ্কছ যদি দিব যদি নাই নালাগে আৰু PWDB কেণ্ডিডেট হয় যদি হয় ইয়েছ দিব যদি নহয় নো দিব আৰু হ'লে আপোনালোকক চাৰ্টিফিকেটৰ নম্বৰ লাগিব তাৰপিছত আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছটো দিব লাগিব চ' পাৰ্মানেণ্ট এড্ৰেছ দিয়াৰ পিছত আপোনাৰ পাৰ্চনেল এড্ৰেছটো দিব লাগিব যদি একে হয় আপুনি ইয়েছত ক্লিক কৰি দিলে হৈ দিব তাৰপিছত আপুনি 7 নেক্সটত ক্লিক কৰিব লাগিব 7 নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোক অ'কে অপশ্যন এটা আহিব আপোনালোক অ'কে ক্লিক কৰি দিব যদি আপোনালোকে প্ৰিভিউটো চাব বিচাৰে তেন্তে প্ৰিভিউ OTRত ক্লিক কৰি দিব তেতিয়া আপোনালোক গোটেই প্ৰিভিউটো আহি যাব এনেকৈ চ' আপোনালোকে চাই ল'ব পাৰিব যদি কিবা ভুল থাকে আপোনালোকে শুদ্ধ কৰিব পাৰিব তাৰপিছত আপোনালোকে জাষ্ট এগ্ৰি এবভ দ্য টাৰ্ম এণ্ড কণ্ডিশ্যনত ক্লিক কৰি কিনে ডিক্লেয়াৰত ক্লিক কৰি দিব ডিক্লেৰেশ্যন কমপ্লিট হোৱাৰ পিছত আপোনালোকে অট'মেটিক এনেকৈ আহি যাব যদি অকণমান লোডিং ল'ব চ' আপোনালোকে ৱেইট কৰিব
ডিক্লাৰেশ্যন ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ আহিব য'ত ওপৰত আপোনালোক সকলোবিলাক ডিটেইলছ আহিব। এইখিনি আপোনালোকে নিজৰ ডিটেইলছবিলাক চেক কৰি ল'ব। যদি কিবা ভুল থাকে আপোনালোকে শুদ্ধ কৰি ল'ব পাৰিব এডিট ৰেজিষ্ট্ৰেশ্যন ডিটেইলছত ক্লিক কৰি। তাৰপিছত আপোনালোকৰ চিম্পলি লাইভ এক্সামিনেশ্যন বুলি এটা অপশ্যন থাকিব ইয়াত, আপোনালোকে সেইটোত ক্লিক কৰি দিব। তাৰপিছত যদি আপুনি কিবা আগতে এপ্লিকেশ্যন কৰিছে মানে এপ্লাই কৰিছে সেইটোত এড চাব পাৰিব আৰু এপ্লিকেশ্যন হিষ্ট্ৰীটো এড চাব পাৰিব। তাৰপিছত যদি আপোনাৰ ৰিজাল্ট কিবা যদি আহিছে তেন্তে আপুনি ৰিজাল্ট এড চেক কৰিব পাৰিব। চ' আপোনালোকে লাইভ এক্সামত ক্লিক কৰাৰ পিছত এটাই পষ্ট থাকিব আপোনালোকৰ, মানে এটাই ৰিকুৱাৰমেণ্ট আছে যিটো নেকি এইটো হয় ফেচ 14 কাৰণে। চ' আপোনালোকে এপ্লাই অপশ্যনটো আছে তলত, ইয়াত চাওক এপ্লাই অপশ্যন। চ' আপোনালোকে এপ্লাইটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ গোটেইবিলাক ডিটেইলছ এনেকৈ আহি যাব, য'ত নেকি আপোনালোকে একো কৰিব নালাগে। যদি চাব বিচাৰিছে পঢ়ি কিনে চাব পাৰে বা তাৰপিছত আমাৰ তলত চাব যে ফৰ্ম ফিল আপ বুলি অপশ্যন এটা আছে আপোনালোকৰ, এইটো হয় ফৰ্ম ফিল আপৰ অপশ্যন। চ' আপোনালোকে তাত চিম্পলি ক্লিক কৰি দিলে হ'ল। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকক লোডিং ল'ব। তাৰপিছত আপোনালোকৰ পাৰ্চনেল ডিটেইলছখিনি ভৰাব লাগিব। মই আপোনালোকৰ পাৰ্চনেল ডিটেইলছখিনি ভৰাই দিম কেনেকৈ, য'ত নেকি যিবিলাক আমি ৰেজিষ্ট্ৰেশ্যনত ভৰাইছিলোঁ অলৰেডি সেইবিলাকতো আহিয়ে যাব। যোনবিলাক নাহে আপোনালোকে সেইবিলাক ভৰালে হ'ল। মই আপোনালোকক ভৰাই কিনে দেখুৱাই আছোঁ। পাৰ্চনেল ডিটেইলছখিনিত একো ভৰাব নালাগে, আমি ৰেজিষ্ট্ৰেশ্যনৰ সকলোখিনি ভৰাই লৈ আছোঁ। গতিকে মই চেক কৰি চালোঁ তাত একো ভৰাব নালাগে। চিম্পলি আমি তললৈ যাই কিনে নেক্সটত ক্লিক কৰি দিম। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ ছাকচেছ আহিব। ছাকচেছৰ পিছত অ'কেত ক্লিক কৰি দিব। অ'কে ক্লিক কৰাৰ পিছত আপোনাৰ এডিশ্যনেল ইনফৰমেশ্যন আহিব। যদি সুধিছে আপুনি এক্স ছাৰ্ভিচমেন হয় নেকি, যদি হয় য়েছ দিব, যদি নহয় ন' দিব। তেন্তে মই নহয় ন' দিছোঁ। আৰু গভৰ্ণমেণ্ট এমপ্লয় সুধিছে, যদি হয় যদি য়েছ দিব, যদি নহয় ন' দিব। মই গভৰ্ণমেণ্ট এমপ্লয় নহয়, ত' মই 7 নেক্সটত ক্লিক কৰি দিছোঁ। 7 নেক্সটত ক্লিক কৰাৰ পিছত আকৌ অ'কে আহিব। এডিশ্যনেল ইনফৰমেশ্যন 1 হৈ বুলি 2 আহিব। তাৰপিছত প্ৰিফাৰেঞ্চ সুধিছে আপোনালোকৰ, প্ৰিফাৰেঞ্চ মানে এক্সাম চেণ্টাৰ প্ৰিফাৰেঞ্চ হয়, য'ত নেকি আপোনালোকে এক্সাম দিব। ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আপোনালোকৰ ক'ত দিয়ে নিজে চিলেক্ট কৰি ল'ব। মই অসমৰ হয়, চ' মই গুৱাহাটীত চিলেক্ট কৰিম। আপোনালোকে এক্সাম চেণ্টাৰ প্ৰিফাৰেঞ্চ কি দিব, যোনবিলাক নৰ্থ ইষ্ট হয় চ' তাত আপোনালোকে এক্সাম চেণ্টাৰৰ আগত NER থাকিব, মানে নৰ্থ ইষ্ট ৰিজনৰ কাৰণে হয়। চ' আমাৰ অসমত গুৱাহাটী আৰু যোৰহাট ডিব্ৰুগড় আছে। তাৰপিছত আপোনালোকে চেক কৰি চাব, যদি কিবা সুধিছে আপোনালোকে যদি আছে য়েছ দিব, যদি ন' দিব। তাৰপিছত মিডিয়াম ইংলিছ সুধিছে, মানে পেপাৰ মিডিয়ামটো খুজিছে, কোনটো মিডিয়ামত আপোনালোকে পেপাৰ দিব। মই ইংলিছ মিডিয়ামত দিম, চ' মই ইংলিছ ক্লিক কৰি দিছোঁ দুবাৰকৈ, এবাৰ আপোনালোকে নৰ্মেল আৰু এবাৰ ভেৰিফাই কৰিবৰ কাৰণে। তাৰপিছত মই 7 নেক্সটত ক্লিক কৰিছোঁ। 7 নেক্সটত ক্লিক কৰিছোঁ, অ'কে অপশ্যনত ক্লিক কৰিছোঁ। অ'কে অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে পোষ্ট ৰিলেটেড ইনফৰমেশ্যন সুধিব বিচাৰিছে। আপোনালোকে পোষ্ট ৰিলেটেড ডিটেইলছিং কেনেকৈ ফিল আপ কৰিব, যদি আপোনালোকে নৰ্থ ইষ্ট ৰিজন হয় তো আপোনালোকে নৰ্থ ইষ্ট ৰিজন বুলি ইয়াত লিখিব। তাৰপিছত পোষ্ট কোড আপোনালোকে গোটেই নটিফিকেশ্যন চাই ল'ব আপোনালোকে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিব। মই কাৰণ এটা পোষ্টৰ কাৰণে এলিজিবল হয়, NE 105262 কাৰণে লেবৰেটৰী এছিষ্টেণ্ট হয়। লেভেলৰ পোষ্ট 10 পাছৰ, মানে কোৱালিফিকেশ্যন 10 পাছ হ'ব লাগিব। আৰু মোৰ হাইষ্ট কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হয়, চ' বহুত পোষ্টত ডিপ্ল'মা লাগে। চ' আপোনালোকে ডিপ্ল'মা যদি আছে আপোনালোকে এপ্লাই কৰিব পাৰিব। SSC কোৱালিফিকেশ্যন মানে 10 পাছ হয়, চব তাত আহি গৈছে। তাৰপিছত আপুনি টিক মাৰ্ক এটা থাকিব লাগিব, যদি আপোনাক যে কনচাৰ্ণ হয় যে আপুনি সেইটো পোষ্টৰ কাৰণে কোৱালিফাই হয়। চ' আপোনালোকে 29 নম্বৰৰ য়েছ দিব 29.12। চ' নেক্সটত আপোনালোকে নট এপ্লিকেবল দিব, যদি আপোনালোকৰ এজ ৰিলেশ্যনৰ প্ৰয়োজন হয়, যে বয়স পাৰ হৈ গ'ল সেই পোষ্টৰ কাৰণে। চ' আপোনালোকে এজ ৰিলেশ্যনত য়েছ দিব আৰু আপোনালোকৰ যোনটো কাষ্ট হয় সেই কাষ্টটো দি দিব ইয়াত। তাৰপিছত আপোনাৰ 7 নেক্সটত ক্লিক কৰিব। 7 নেক্সটত ক্লিক কৰিব, ছাকচেছ অ'কে আহি যাব। চ' আপোনালোকে অ'কে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ ফটো আৰু ছিগনেচাৰ কেপচাৰ কৰিব আহিব। যদি আপোনালোকৰ ফেচ অথেণ্টিকেশ্যন এপ ইউজ কৰে তেন্তে আপোনালোকে স্কেন কৰি দিব পাৰিব, নহ'লে আপোনালোকে লাইভ ফটো কেপচাৰ কৰিব লাগিব ইয়াত। লাইভ ফটো আপোনালোকে এইটো পাতি কেপচাৰ কৰিব লাগিব আৰু আপোনালোকে ছিগনেচাৰটো আপলোড ইয়াত দিব লাগিব। চ' আপলোড দিয়াৰ পিছত আপোনালোকে কমপ্লিট হৈ যাব। মই আপোনালোকে লাইভ ফটো কেপচাৰ কৰি দেখুৱাইছোঁ। আপোনালোকে ফেচ আধাৰ ভেৰিফিকেশ্যন কেনেকৈ কৰিব, আপোনালোকে গুগল প্লে ষ্ট'ৰৰ পৰা My SSC এপ বুলি এটা এপছ আছে। চ' সেই এপছটো আপোনালোকে অ'পেন কৰি ল'ব, মানে ইনষ্টল কৰি লৈ কিনে অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ আহিব, য'ত নেকি SSC সকলোবিলাক ডিটেইলছ থাকিব। চ' আপোনালোকে যদি নতুন হয় তেন্তে আপোনালোকে লগ ইন আৰু ৰেজিষ্টাৰত ক্লিক কৰিব। যদি যোনবিলাকে ৰেজিষ্টাৰ কৰা হৈছে অলৰেডি সিহঁতে লগ ইন কৰিলে হ'ল এণ্ড পাছৱৰ্ড দি কিনে, আৰু যোনবিলাকৰ নতুন হয় তেখেতে ৰেজিষ্টাৰ ক্লিক কৰি কিনে গোটেইবিলাক ডিটেইলছ ফিল আপ কৰি কিনে তেখেতসকলে নিজৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰি কিনে লগ ইন কৰিব পাৰিব। লগ ইন কৰাৰ পিছত তেখেতসকলে কেনেকৈ কি কৰিব মই আপোনাক দেখুৱাই আছোঁ। নিজৰ ৰেজিষ্ট্ৰেশ্যন এণ্ড পাছৱৰ্ড দি কিনে কেপচাৰ ফিল আপ কৰি কিনে লগ ইন কৰি ল'ব। তাৰপিছত আপোনালোকে ডেছবৰ্ডত ক্লিক কৰিব। লাইভ এক্সামিনেশ্যন ছেশ্যনটো অ'পেন হৈ যাব আৰু তলতে দেখিব যে কণ্টিনিউ বুলি তাত এটা ক্লিক কৰিব। তাৰপিছত অল ডিটেইলছবিলাক আহি যাব আৰু আপোনালোকে চিম্পলি ছেভ এণ্ড নেক্সট কৰি কিনে যাব। যেতিয়ালৈকে আপোনালোকে আধাৰ ভেৰিফিকেশ্যনটো পাব তেতিয়া আইকনখনত ক্লিক কৰিব। তাৰপিছত আপোনালোকে আধাৰ ফেচ অথেণ্টিকেশ্যনত ক্লিক কৰিব। তাৰপিছত ফেচ RD বুলি এটা এপ ইনষ্টল কৰিব লাগিব। ইনষ্টল কমপ্লিট হোৱাৰ পিছত চিম্পলি বেক আহিব আৰু ফেচ আধাৰ অথেণ্টিকেশ্যন আকৌ ক্লিক কৰি দিব। তাৰপিছত অলপ টাইম ইনষ্টল হ'ব। তাৰপিছত বক্সটোত ক্লিক কৰি কিনে প্ৰচেছত ক্লিক কৰিব। তাৰপিছত কেমেৰা অ'পেন হ'ব আৰু বক্সৰ ভিতৰত নিজৰ ফেচ ৰাখি লিংক কৰিব। কমপ্লিট হৈ যাব বাকী প্ৰচেছ, ইয়াতে কৰিব পাৰিব বাকীবিলাক প্ৰচেছো। এতিয়া মই আপোনালোকক ৱেবছাইটত লৈ যাওঁ। আপলোড ফটো আৰু ছিগনেচাৰ কৰিব লাগিব, য'ত নেকি আপুনি ফেচ অথেণ্টিকেশ্যন টেষ্ট কমপ্লিট কৰিব লাগিব। তাৰ কাৰণে মই ভিডিঅ' এটা বনাইছোঁ এক্সট্ৰাকৈ, সেইটো আপোনালোকে ইয়াতে লগাই দিম, চাব পাৰিব। তাৰপিছত আপোনালোকে লাইভ ফটো কেপচাৰ কৰিব, যিটো নেকি আপোনালোকে সকলোৱে জানে কেনেকৈ কৰিব লাগে। তাৰপিছত আপুনি লাইভ ফটো কেপচাৰত ক্লিক কৰি দিব, আপোনাৰ কেমেৰাটো অট'মেটিক অন হৈ যাব। কিছুমান এলাও আছে, এলাও কৰি দিব।
তাৰপিছত আপোনাৰ ছিগনেচাৰটো আপলোড কৰি দিব ছিগনেচাৰটো আপোনালোকে ভালকৈ আপলোড কৰিব চাওক আপোনালোকৰ 300 dpi হ'ব লাগিব আৰু ৱেইটটো আপোনাৰ 6 হ'ব লাগিব আৰু হাইটটো 2 সেন্টিমিটাৰ হ'ব লাগিব তাৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম আপোনালোকে কেনেকৈ কৰিব তাৰপিছত সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত অকণমান লোডিং ল'ব কাৰণ আপোনাৰ সকলোবোৰ ডকুমেণ্টছ আপলোড হ'ব লাগিব আপলোড হৈ যোৱাৰ পিছত আপোনাৰ অ'কে আহিব অ'কেত ক্লিক কৰি দিব অ'কেত ক্লিক কৰাৰ পিছত আপোনালোকে একো কৰিব নালাগে তাৰপিছত যিবিলাক আহিছে আপোনালোকে চাই ল'ব তাৰপিছত আপোনালোকৰ প্ৰিভিউ ফৰ্ম আহিব চ' আপোনালোকে ফৰ্মবিলাক মানে ডিটেইলছবিলাক চেক কৰি ল'ব যদি কিবা ভুল আছে আপুনি শুদ্ধ কৰি ল'ব যদি একো ভুল নাই আপুনি একো শুদ্ধ কৰিব নালাগে জাষ্ট আপুনি তললৈ গৈ কিনে লাষ্টত আপুনি সেভ এণ্ড নেক্সটত ক্লিক কৰিব সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ এগ্ৰি আহিব য'ত নেকি আপুনি আই এগ্ৰিত ক্লিক কৰি দিব এগ্ৰিত ক্লিক কৰাৰ পিছত কেপচাৰটো আছে যিটো নেকি সেইটো কেপচাৰটো ফিল আপ কৰি দিব লাগিব কেপচাৰটো ফিল আপ কৰাৰ পিছত চিম্পলি সাবমিটত ক্লিক কৰি দিবা সাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ এপ্লিকেশ্যন সাবমিট সাকসেসফুলি বুলি আহি যাব তাৰপিছত আপোনাৰ জাষ্ট চিম্পলি প্ৰিণ্ট এপ্লিকেশ্যনত ক্লিক কৰি আপোনাৰ যিখন এপ্লিকেশ্যন আহিব সেইখন আপোনালোকে প্ৰিণ্ট কৰি ৰাখিব পাৰিব এনেদৰে আপুনি সহজতে এছএছচি ফৰ্ম ফিল আপ কৰিব পাৰিব ভিডিঅ'টো ভালকৈ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব